এই পালৈ ডাঙৰ ঘৰ দেই এটা দিয়ক খুলি দিয়ক আহক আহক আপুনি খুলি দিয়ক উঠিয়ে না উঠিয়ে না দাদা বয় বস্তু আনবা পৰা হৈছে হয় বয় বস্তু সা সৰঞ্জাম আপোনাৰ যি কি কৈছিল চিনেমাৰ গিলা বস্তু নিশ্চয় নিশ্চয় হ'ব বাকী পাকঘৰৰ যোগাৰ আছে মোৰ আছে ঠিক আছে চাবি মই ইয়াতেই খাওঁ কোন জেগা গোপন হয় লাগে লাগে একদম বেছি নহ'লেও হয় দাদা অঁ এইটোৱে ৰুম এইটোৱেই একদম নিশ্চিন্ত মনে থাকিলি হ'ল এই এখন খাতৰ মাজত প্ৰত্যেকলি হ'ল অসুবিধা হ'ব নেকি অসুবিধা মানে এটাই ৰুম চোন ইয়াতেই আমি ধুনীয়াকৈ থাকিব লাগিব আপুনি মই মিলা প্ৰীতিত আৰু এটা আছে তিনিটা অঁ ধুনীয়াকৈ থাকিলি হ'ল মানে আৰুজন আছে ইয়াতে আহিব ইয়ে কম হ'ব নেকি কি কয় আপুনি এই ৰুমটো এটা মানুহৰ কাৰণে নহয় তিনিটা থাকিল এতিয়া কোনডাল ৰুমত আছে আপুনি হ'লেও দাদা নাই মমাতকে কানা মমাই ভাল অঁ কানা পিছত বুজি ল'ব আচ্ছা দাদা ফেনখন দি দিয়ক গৰম লাগিছে অ' ফেনখন এনেকে নচলে দমি চিঠিহে চলে অঁ মাজে মাজে কি কথা কয় হে বিচনিয়ে নিম দিয়া বিচনি ঠিক গোন্ধাইছে কেনাই কৰে আপুনি গন্ধাইছে কোনখন ৰুমাল লৈ আছে এতিয়া গন্ধাইছে কি ধুনীয়া গামোচা দেখা নাই মুখ মুচি ল আৰু এটা কথা মোৰ যে লগৰজন যে কেতিয়া আহিব অঁ কি আহিব ৰচিয়ে মোটামুটি মই যে আহিছো অঁ কিবা প্ৰব্লেম হ'ব নেকি অলপো বেয়া নাপায় কি বন্ধুত্ব প্ৰিয় মানুহ লগত চলি আহিলে ভালে পায় এতিয়া আপুনি যি আহিছে চাবচোন মাংসৰ টোপলা হাতত লৈ আহিব এইটো ভালেই এতিয়া আপুনি যে এটা কাম কৰক আপোনাৰ এইগিলা যি যোগাৰ আছে ট্ৰাইপড কিবা লাইট কেমেৰা এইখিনি বস্তু লৈ আহক একে দেৰি কৰিব নালাগে ইয়াত সেইবোৰ আনিলে মই ক'ত থাকিম সেইবোৰ মোৰ অফিচতে থাকিব বুজিছে মই কাপোৰখিনি লৈ আহিম ঠিক আছে দাদা কিন্তু আপুনি অফিচতে থাকিব পাৰে না তাতে এইপিনে বেলেগ বস্তু থয় থাকিবলৈ ঠিক আছে মই লৈ আহোঁ দিয়ক দাদা এইপাত কাৰ গগলছ ঐ তাৰে থৈছ এলা থ এই হ'ব দিয়ক পিন্ধি যাওঁ মই আহিমেতো তেৰিকে থৈ নাযাওঁ কিয়া তেতিয়া মিলি জুলি থাকিম আপোনাৰ জানিয়া মোৰ জানিয়া মোৰ জানিয়া আপোনাৰ ঠিক আছে আপোনাৰ তিৰি মোৰ তিৰি মোৰ কি নাই নহয় ভাল পতো নাই নাই সেইবোৰ মোৰ কেতিয়াবা দেখি গৈছে দাদা মই আহি আছোঁ দেই চাহটো বনাই দিবি দাদা মোৰ বেগটো চাব ই মোক গামোচা পিন্ধালাক না টুপি পিন্ধালাক ই বেটা চালাৰ বেটা ধুৰ আছে তার কুচির ভাজনা চাইছে বল গুনি চলছে খাইলে বা আর মোর বাড়াই ও সর কি উড়েছে তই আহিবি বুলি মই ভাত চাত বনাই ৰেডি একদম পটল ভজা দালি ভাজা শাক চব ৰেডি ঠিক আছে দে এই কোনোবা ৰুমত চলি আছিল নেকি শুন শুন লক্ষী আহিছে আমাৰ ঘৰত লক্ষী ব ব ব কথা আছে হ'ব ৰ এই বেগটো মাৰ চব কাহিনী কৈ আছো মই ৰাস্তাত দোকানত গেলো দোকানত যাওঁতে এটা চলি মক্কেলে সি এটা চিনেমা কৰে মোৰ কিন্তু বিশ্বাস নাই যদিও চিনেমা কৰে সি কৈছে কি তাত থকা জেগাৰ অভাৱ মই ক'লো আমাৰ একেয়া আমাৰ খানে খাত তাৰে মাজত ঘূমি থাকবো চিন্তা চলি থাকবি কেনেকৈ ৰুমটোত শুনিলো বোলে তোৰো পইচা দিয়া দিগদাৰ মোৰোতো যে গেলে কামৰ গতি লগা নাই নালাগা বুলি ক লগা নাই গতিকে তাত তাৰ পৰা যি দুই এক পইচা উলিয়াব পাৰো তোৰ চিন্তা নাই কিন্তু সেইখিনি বস্তু ঠিকেই আছে তোৰ মনৰ ভাৱটো ঠিকেই আছে কিন্তু ৰুমৰ মালিকনি কি ক'ব ভাবছে না তই কি ক'ব আকলাই মোকহে ৰুমটো দিছিল মই তোক আনিলো তই আৰু এটা লগ আনিলি ৰুমৰ পৰা খেদি দিব ৰুম খালী কৰিব দিব বেলেগ একো নকয় মোক একবাৰ আলোচনা কৰিব লাগে তই মোৰ লগত মই কিন্তু এনেকে ভবা নাছিলো মই কামৰ পৰা তাড়াতাড়িকে আহিছোঁ তই বিশালত যাম বুলি কোৱাৰ কাৰণে কাপোৰ চাপোৰ নাই বুলি মই ভাবিছোঁ তাড়াতাড়ি যাওঁ বিশালত যাওঁ কাপোৰ চাপোৰ কিনো ৰুমটোৰ পৰা শান্তিমতে থাকোঁ
আৰু সেই চলি এটা আনি পেলাই ৰুমত তুমি অতকে টেনশ্যন এটা লগে মেলি মোক এইগিলা মই ভাল নাপাওঁ কিছুমান বস্তু গম পা না মোৰ অতকে মই কিমান টেনশ্যন মাথাত লৈ আছোঁ মইহে জানো প্ৰাঞ্জল তই মোক ভয়াই পেলি নেকি নে বয়া পোৱা কথা আহি নপৰে সেইটো মই ভাড়া ঘৰতে আছোঁ মালিক নিবা কালি গেলি কি ভাবে ৰুম খালী কৰিব দিলেতো মই আৰু ক'ত ৰুম বিচাৰি যাম মই এনে সময় নাই মই কিন্তু এইটো ভবা নাছিলোঁ মই ভাবছিলোঁ কি বোলে তোৰো অলপ সহায় হয় সেইটো গম পাইছোঁ তইতো ভালেই ভাবিছা সি বেছি দিন নাথাকে দেই সেই 1 মাহ 1.5 মাহৰ কাৰণেহে আহিছে চলিটোতো ময়ো চিনি নাপাওঁ তইও চিনি নাপাওঁ চিনাকি চলি এটা ৰুমত আনি সোমাইছে সেইটোৱে মোৰ বেয়া লাগছে চিনেমা কৰে বুলি কৈছে দিছোঁ তই এতিয়া কি এনেকৈ থাকিবি নে না ভাতো পাৰবি মোৰ মুখতখিনি তই ভাবি যাবা তই মোক এইখিনি ধুই চলিটো কি আহিম বুলি কৈছে নেকি সি আহি আছে সি অশান্তি পাব চাবি আৰু মোৰ সেইটোহে সন্দেহ লাগে ভাত খালে এই মাত্ৰ খাই কিনে উঠছো আচ্ছা তুমি খাইছ না খনাই মই খাই আহিছোঁ দিয়ক আপুনি বা বনানে নাই বৰ বেছি বস্তু নাই 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 মই মানে বস্তু কিনিবহে লাগিব আচ্ছা আচ্ছা কাপোৰ চাপোৰ হ'ব মই চব হ'ব দা এই প্লেট হৈ দিয়া কলাটো জাগাও সেই তুমি মুখাত ধুই আহাটো ভাল লাগিল এইগিলা হ'ল ক কেডালা ইচ গন্ধ বুলিও কৈছিলে সেইকাৰণে দিয়া নাই উপায় নাই এই প্ৰাঞ্জল এই মই যি কৈছিলোঁ এওঁ চিন্তিয়া কাম তোমাৰ জনি চিংটো নেকি চিনেমা মই পৰিস্থিতি পিছত জানি ল'ম ৰুমত যাওঁতে দাদা কিমান দৌ আছে ডুব মাৰি আহা গম পাবা তো ডুব মাৰি আহা তাৰপৰা পিছে আছে চেলেনি আছে চিলাই হ'বলা গুৱাহাটীত পানীৰ অভাৱ কমকে খৰচ কৰিবি আৰু এইগিলা ভাজি ৰাখিবা মালিকে ৰাখি থাকিব মোৰ মানে কঁকালৰ অকণমান বিষ আছে এইটো মানে এক্সাৰচাইজ মানে অলপ কৰি দিম মাজে মাজে কোনটো ফিজিঅ'থেৰাপিষ্টে দিছে সেইটো এক্সাৰচাইজ তোমাক ফিলিং কৰি দিয়া ভালকে মাৰা অলপ পানীটো কিবা আছে নেকি ফেচ ৱাছ আছে ৰ'বা 7 চাবোন আছে ধোৱা সোনকাল কৰা বিশালত যাম ক'ত যায় এই বিশালত যাওঁ অলপ বাজাৰলৈকে কানি কাপোৰ ময়ো যাম তেৰিকা চব ক্ষেত্ৰতে তুমি বিশাল ধৰা মোৰ কাপোৰ নাই মোক কিনিব লাগিব কাপোৰ এতিয়া কি লংকা হৈ আছ নেকি মোক লাগে বেলেগ কাপোৰ তুমি যাবা কি হ'ল গাড়ী এখন হে দাদা মোৰ বাইক আছেতো বাহিৰত যে এমটিখন মোৰে হয় এই বুজিলো কি কথা পাতিব লগা আছে আৰু এনেকুৱা ধমকে বাজাৰত গেলি নহয় কিছুমান ৰুমত নীতি নিয়ম আছে এতিয়া তোৰ ৰুম তহঁতো কি খোলা খুলিকে কথা পতা পাতিলো মই সেইগিলাত নাই আমি ৰুমত ভাড়া চাড়াখিনি ডিছকাছ কৰি লওঁ অলপ আলোচনা কৰি লওঁ দাদা নাই কি হয় হয় হ'ব দে এখন মই গাড়ী কওকচোন কিমান ভাড়া কি কথা এতিয়া চাওক মই কৈ দিওঁ গোটেই মই ইয়াতে বেছি নাথাকোঁ অনলি 2 months or 1.5 months তুমি যিমানে নাথাকা ভাড়াটোতো দিব লাগিব হয় দাদা দিম না তুমি মোৰ পকেটৰ পৰা যোৱাটো বিচাৰা না সেনেকুৱা নহয় মই দিমেই আপুনি কওক কিমান দিব লাগিব 50 কৰিম ভাড়া 8,000 লাইটৰ বিল 200 এইটো আমি তিনিও মিলাই পেলাই দিম হ'ব ডান ন' প্ৰব্লেম ঠিকে আছে খোৱালেতো খোৱাটো 3 মিলে হ'ব চিলিণ্ডাৰত 1,000 900কে আৰু 100 টকা মই মিলাব লাগিব হ'ব আশতো মই দিম হ'ব ঠিক আছে আৰু বেলেগ কিবা প্ৰব্লেম নাই আকৌ না তোমাৰ লগ বন্ধু আহিব দাদা কৈছিলোঁ মইতো ফিল্ম কৰা মানুহ মোৰ এক্টৰ চাব পাৰে এতিয়া তেওঁলোকক আৰু মোৰ বেলেগ জেগাতে মাতিব লাগিব ইয়াতে আৰু ক'ত মাতিম জেগা বেছি নাই খালি মই থাকিব পৰাকৈ হ'লেই হ'ল আৰু এটন নি আছে নে সেইবোৰ ইয়াতে নানো দিয়ক
একো নহয় তই লৈ আহিবি মনে এইগিলা কথা কৈ এটা নাছিল মোৰ এটা ইমেজ আছে তো এইটো ৰুমত মানে অলপমান বুজি গৈছে তো হ'লেও আপি এটা আনিবি হা ভাল লাগে আৰু যি নহওক এতিয়া আমি তিনো বাজাৰ বিশালত যাওঁ হয়। তোমাৰ তোৰ কি কিনিব লগা আছে কিনে হয় যিহেতু আলাগে আছে মিলা প্ৰীতিকে থাকিব লাগিব হয় হ'ব মোৰ এটাই স্পৰ্টিং আছে সেইটো আৰু মানে কাপোৰ মানে অলপ পাই নহয় ভাল বতৰ পাই নহয় কাপোৰ পিন্ধা তুমি পাবা তাতে বলক দাদা অ বান্ধু এখনেই বিছি এখানে বিশাল এতে কাপোৰ কিনিবি চলা কি আপুনি চিনেমা বিচাৰ এই ৰবা দাদা বহুত বস্তু পাই এটা এখান রাখিবি ডাঙৰ বাজাৰ এখন সবাই কি ল'ব জিন্স স্পৰ্টিং উঠে চিলবেন দাম না ও বান্ধন বান্ধন এই প্ৰান্ত মোক আছোঁ মোক কওক এইটো পেন ভাল লাগছিল গাঁৱত পিন্ধি পুলিচ বুলি ওলাব হয় আপোনাৰ ভণ্টিৰ কাৰণে হেই, মোৰ কাৰণে এই এইটো ছোৱালী আপি চলিৰ পেন এবার তোর কারণে নহয় তোৰ কাৰণে ওপৰত আছে তই তাকে বিচাৰি আছা এই পাব পাৰোঁ আমার লোক থাকি হয় হয় দাদা আপুনি আমাক কৰিব দেই এই তাতে কিবা এটা বস্তু দেখা পাইছোঁ আছো এই ভরাবো ভরা এই বান্ধন এই চাইছি এই সৰু শ্লাইচ ল'বি নে না ডাঙৰ শ্লাইচটো ল'বি চাই দেখাৰ কাৰণে এই বুঝি দে মই বুঝাব নোৱাৰো এই তোৰ কথা এতিয়া চা অলপৰ কাৰণে সৰুটো ল'বা না ডাঙৰটো ল'বা এইটো ফিটিং সাইজ এইবোৰ নহয় এই কি ইফালে হওক এইটো ষ্টে ফ্ৰী নিচিনা বস্তু বুজিছেনে কি ফ্ৰী ষ্টে ফ্ৰী ডিছপাৰ যে টিভিত যে দিয়ে ছোৱালী যে কিবা এইটো এই মোৰ আপুনি অকণমান থাকিব কি চাই একো নাই হ'ব মোৰ চব সন্মান শেষ কৰি দিছে গম পাইছা না এই আপি চলিৰ বস্তু আগত তই গ্ৰেড বুলি ক নহয় এটা মই চিন ধৰিছোঁ আপোনালোকে আহিব তেনেকৈ এটা মই এটা শ্বুটিং ল'ম আজি নহয় ঠিক আছে সেইটোতে মানুহ কোন নহয়তো এই এইটোহে আমাৰ জাগা ইয়াতেহে আমাৰ লগা বস্তুখিনি পাবি গম পাইছা ইয়াতে কি লাগে কি নালাগে এখানে চাই লওঁ ঊলৰ চুইটাৰ পাম না তাতে কি এই গৰমত দিনত তোৰ চিটাৰ কি কৰা তেতিয়াহে সস্তা হ'ব এটা লাজ নিদিব চুইটাৰ জেকেট গৰমৰ দিনত কিনিলে সস্তাত পায় তো নাজ ন আমাৰ নলবাৰীত পায় অঁ ঠিক আছে অ বাঞ্জল কি হল কি এখানে কি হল তই ইয়াতে ঊলৰ চুইটাৰ বিচাৰি আছা নাকি হা ইয়াতে ঊলৰ চুইটাৰ গৰমত ঊলৰ চুইটাৰ উলিয়াব আপোনাৰ খাম দেখিছে কিহৰ কাৰণে আপুনি ওলাইছে তই ইয়াতে স্পৰ্টিং বিচাৰ 99 টকা স্পৰ্টিং পাই সেইটো বিচাৰ এই নাই ডাঙৰ দোকান চা দেখলা কো কিয়া নাই ইয়াৰ আপুনি এইটো মজা লাগিব এইটো এই চিমিজটো মই পিন্ধিম মোৰ গাত সোমাব নেকি এইটো সোমালে হয় ডাঙৰ চাই বিচাৰি এই জনি আছৰ ক'ত আছৰ অ' বিচাৰা আছৰ বিচাৰা তুমি জানা গানটো ভাল ন তো গান বিচাৰে না আছৰ বিচাৰে
কৈছে আগের ছোৱালীৰ কাণ্ড তোক দিমে আজি যদি বিচাৰি নাপাওঁ মই কি কৰি চব তই জানা তোৰ বিৰাট ভাল লাগি আছে তই কি ক আৰে ভাই ক'ত গ'ল অচিনাকি চলি এটা অচিনাকি দোকান এখনত সোমাইছি এতিয়া বিচাৰি নাপালে গাঁৱৰ মানুহ মোক ফোন কৰিব এই ৰ'ব বিচাৰিম বিশালখনতে আছে চাগে ক'ত চাওকচোন মোৰ অদ্ভুত চিন্তা আছে দেই জনী আৰে একো নাই